আৰু এইফালে পালোহি নদীখন পালোহি এইফালে মানে বেলেগৰ মানে মালিকটো বেলেগ মই মানে ধৰিছো দে কেমেৰাটো আৰু এইফালে মালিকটো মানে আচলতে আমি গৈ আছো তোমাৰ আকাশত ধুনীয়া ডাৱৰ চাই চাই কোনফালে যাওঁ নাজানো তোমাৰ মনটোৱে ক'ব মানে আৰু হেৰিয়ে ক'ব মানে যোনে মন যায় মানে যোনফালে ভাল লাগে তেনেই যাম আপোনালোকে চাই থাকিব আপোনালোকে দেখাই যাম অ'কে আমি এতিয়া আহি পাইছোহি তোমাৰ ইয়াত কি বুলি কয় এখন বস্তু মুলুকগাঁও পাই বুলি মই পৰাক এফালে আমাৰ গাড়ীত উঠি আহিলো আৰু এইফালে আছে তোমাৰ দুটা চকু আছে ইমান ডাঙৰ ডাঙৰ কি বা আপেল আৰু মানে মই চাবত আছিলো এইটো মানে চাবত আহিলে এতিয়া মানে অলপ মানে এইফালে ফুৰিব গৈছো তো ফুৰিবলৈ গৈ আছিলো কিন্তু মানে ইয়াতে ৰাস্তাতে এনেকুৱা ধুনীয়া জেগা আছে ন ইয়াতে ৰখি অলপ মানে হাৱা খাইছো ৰ'দ দিছে কিন্তু মজা মজা হাৱা দিছে মানে সেইকাৰণে হাৱা খাই লৈছো আৰু এতিয়া মানে যাম আমি অলপ সেইফালে যাম আৰু এইফালে মালিক ভাই কিবা ক'ব দিয়া মালিক ভাই কিবা এটা কৈ দিয়া কি ক'ম কোৱা একো নাই কোৱা লাষ্ট চাৰ্জ নকৰিবা তো আহিলো আৰু গাইজ ভাল লাগিছে জেগাটো হয় পলাশ ভাইক লগ পালো ভাল লাগিলে বহুত দিনত লগ পাইছো দেই বহুত দিনত লগ পাইছো দেই বহুত দিন নেকি বহুত দিন নহয় মানে বহুত বছৰে হৈ গ'ল তাহান ডেকানে লগ পাইছিলো আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে চাব মৰম দিব দেই তো এতিয়া যাব ওলালো আগফালে নদী আছে বোলে ধুনীয়া ধুনীয়া হাৱা মাৰি থাকে ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখামগৈ সৌন্দৰ্য প্ৰকৃতিৰ আপোনালোকে চাই থাকক গৈ আছো তেন্তে বৈ পলাশ ভাই চলো আৰু এইফালে পালোহি নদীখন পালোহি এইফালে মানে বেলেগৰ মানে মালিকটো বেলেগ মই মানে ধৰিছো দে কেমেৰাটো আৰু এইফালে মালিকটো মানে আচলতে এইফালেহে মালিক ভাই কেনেকুৱা লাগিছে ভাল লাগিছে একদম টিপটপ কৈছো নাই একদম এইফালে আমি এতিয়া আছো তোমাৰ মাথাউৰি মানে মাথাউৰি এইফালে মুনি নাপাওঁ নে ইমান ডাঙৰকে মাথাউৰি বনাইছে আৰু এইফালে ডাঙৰ ঠাইখিনি পুৰা মজা লাগিছে পুৰা ঠাণ্ডা হাৱা মাৰিছে সেইটো কাৰণে পুৰা মজা লাগিছে এইফালে আৰু এইফালে পানী গুণ্ডা লৈ লাগে পানী খালিছে ন এতিয়া কবি কিবা এটা আৰু এইফালে আছে গাঁওখন পুৰা মজা মানে এইফালে যাবলৈ মন গৈছিলে কিন্তু এইফালে এতিয়া নাযাওঁ গ'লে নাৱত যাব লাগিব নহ'লে ফেৰীত যাব লাগিব এইফালে দলংখন বনি আছে দলংখন বনিলে কেতিয়াবা যাম আপোনালোকক দেখাম আৰু যিহেতু গৰম তো গাইছ আমি এতিয়া বহুত দেৰি ৰখিলো ইয়াতে তো যাওঁ সেইফালে আগৰফালে যাম এতিয়া বহুত ভাল লাগিছে জেগাটো অলপ ফুৰি আহোঁগৈ সেইফালে চাই আহোঁগৈ জেগাটো কেনেকুৱা বহুত ধুনীয়া তো লৈ গৈ আছো আপোনালোকক বলক এইফালে যাওঁ এতিয়া যাওঁ এতিয়া আমি এইফালে পলাশ ভাই বনাই আছে এতিয়া আহিব সি চলাব যাওঁ আগত অলপ চাই আহোঁগৈ জেগাটো ভাল লাগিছে নেকি ৰাস্তাটো যিহেতু মাথাউৰি বনাই আছে ন পুৰা খাটা মানে ৰাস্তাটো খাল খোল পাহাৰ পৰ্বত আছে মানে এইফালে আৰু এইফালে চাওঁ ডাৱৰখিনি বাপৰে কেনেকুৱা মজা লাগিছে আৰু যিহেতু মাথাউৰি মানে চাওঁ নাই পুৰা মানে কিবা এটা ধুনীয়া মানে বেলেগ দেশৰ ডুবাই চুবাই মানে বেলেগ দেশৰ ৰাস্তা নিচিনা লাগিছে সেইটো কাৰণে পুৰা মজা লাগিছে এইফালে বাপৰে এইফালে বৰ ডাঙৰ খাল যে দেই সোমাই থাকিম নহয় নালাগে ভালকে যাব লাগিব ভালকে খাতৰা মানে কৈছো না ৰাস্তা নদী গৈ আছো আমি ডাঙৰ ডাঙৰ গাঁত এতিয়া আমি আহি আছিলো আমি এতিয়া এফালে যাব নোৱাৰি মানে পুৰা গাঁত গোট আপোনালোকে দেখিছে আগফালে যাব নোৱাৰি নহ'লে আগফালে গ'লোহেঁতেন যাবলৈ মন আছিলে তাৰপিছত এতিয়া পৰা ঘূৰিব লাগিব আমি ঘূৰি দিওঁ এবাৰ তো গাইছ ইয়াতে ৰখি দিবলগীয়া হ'ল আমাৰ এইফালে আগলৈ যাম বুলি ভাবিছিলোঁ তো যাব নোৱাৰিলোঁ এইফালে গাঁত এইবোৰ দেখিছে তো গাড়ী নাযাব আগলৈ এইফালে গোটেই গাঁত তো ইমান দূৰে ৰখি পিনে এতিয়া গাড়ীখন ঘূৰাব লাগিব ইয়াতে কম জেগা আছে কম জেগাতে ঘূৰাব লাগিব গাড়ীখন তো চাই থাকক ভিডিঅ'টো আৰু স্কিপ নকৰিব আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো তো এইফালে ভিউ চাওক কিমান ধুনীয়া ভিউ তো এইফালে চাওক এইফালে চবফালে ইমান ধুনীয়া ভিউ তো আগলৈ আৰু যাব মন আছিলে কিন্তু যাব নোৱাৰিলোঁ আৰু গাইছ ইয়াতে ৰখি পিনে এইফালে বৰফ খাবলৈ ৰখিলোঁ তো গৰম লাগিছে পূৰা এইফালে আহিলোঁ আহি এইফালে সিহঁতি ফটো মাৰি আছে এইফালে চাওক ভিউ চাওক কিমান ধুনীয়া ভিউ বৰফ খাই ভিউটো লৈ আছোঁ আমি মানে বৰ বেলেগকৈ ঘূৰি যাবলগীয়া হৈছে বেক কৰি পিনে এতিয়া তোমাৰ পাঁচটা গাড়ী চলাই আছে পুৰা ঘূৰি গৈছোঁ যাম বুলি ভাবিছিলোঁ যিহেতু নোৱাৰিলোঁ প্ৰব্লেমটো আহি গ'ল যাবলৈ মন আছিলে কিন্তু কি ক'ব আৰু
তো হেল্ল' গাইজ, তো আজি যাম মই সেই ডিব্ৰুগড় গৈ আছোঁ। ডিব্ৰুগড় যাম এতিয়া। কালি ভিডিঅ'টো তাৰমানে সেই খতম কৰিবলৈ শেষ মানে নহ'ল। তো আজি কালি ভিডিঅ'টো তাৰমানে সেই এণ্ড কৰিবলৈ থাকি গ'ল। তো পলাশ ভাইৰ লগত ইফালে ইফালে গ'লোঁ। তো ভিডিঅ'টো আৰু কৰিবলগীয়া নহ'ল, মানে কৰিব নোৱাৰিলোঁ। তো আপোনালোকক এতিয়া মই ডিব্ৰুগড় যাওঁ বুলি ভাবিলোঁ, সেইকাৰণে আজি ইয়াতে ভিডিঅ'টো এণ্ড কৰিম। আজি অলপ দেখাম আপোনালোক ক'ত গৈ আছোঁ, কেনেকৈ কি। ডিব্ৰুগড় যাম এতিয়া, বাইকত যাম। এইফালে ধ্ৰুৱ আহি আছে। তো মটৰ ভ্লগ হ'ব আজি অলপ। তো ব'লক চাই থাকক ভিডিঅ'টো। এতিয়া মই ডিব্ৰুগড় গৈ আছোঁ। তো দেখাম তাত কি কি কৰোঁ। তো চাই থাকক, যিহেতু সেইখন কাপোৰ স্কিপ নকৰিব। তো গাইছ এতিয়া আহি পালোহি এইফালে মোহনবাৰী ন, মোহনবাৰী পালোহি এতিয়া। তো ইয়াতে অলপ ৰখিলোঁ। তো ভিউ চক ইয়াত ইমান ধুনীয়া লাগিছে দলংখন। এইফালে পানী পূৰা হৈ গৈছে। এইফালে সোঁত বৈ গৈ আছে। এইফালে বহুত ধুনীয়া ভিউ এটা পাইছোঁ ইয়াত। ৰখি দিলোঁ সেইকাৰণে। ডাৱৰখিনি চক কি ধুনীয়া এইফালে। তো এতিয়া যাম, এনেই অলপ দেৰি ৰখিলোঁ ইয়াতে। তো যাওঁ এতিয়া, ডিব্ৰুগড় গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো। গাইছ এতিয়া যাব ওলালোঁ। তো এতিয়া বাইকখন মই চলাই যাম, C90 চলাই যাম। এইফালে ভাগৰ লাগিলে বহুত, ই চলালে ভাগৰ লাগিলে বোলে। এতিয়া মই চলাম অলপ। তো চাই থাকক ভিডিঅ'টো। তো গাইছ আহি থাকোঁতে এইফালে ইয়াত মদগাখন ইয়াত বেয়া হ'ল, অলপ মানে ঢিলা হৈ থাকিলে। তো এই ইয়াতে টাইট কৰি লৈছোঁ বুলি কৈছে। তো টাইট কৰি লৈছে ইয়াতে। গোটেই বাগান, এইফালে বাগান। তো গছ কিনিছোঁ, কি ধুনীয়া লাগিছে ভিউ। তো এনেকৈ গৈ আছোঁ এতিয়া। আজি পৰাকে অলপ বাইকটো ফালিব। আজি পৰা বাইক ফালিছে অলপ। এইফালে এখন আছে অভাৰব্ৰিজখন, এইফালে বাইপাছ হৈ যাব পাৰে। তাৰপিছত চিন্তাকৰ এইফালে যায়। তাৰপিছত এইফালে আমি লেফ্ট চাইডে গৈ আছোঁ। এইফালে হয় এতিয়া ডিব্ৰুগড় টাউন ওলামগৈ। চাই থাকক এতিয়া ভিডিঅ'টো। বাণীপুৰ ষ্টেচন, ট্ৰেইন ষ্টেচন পাইগে। তো আমি এইফালে নাযাওঁ এতিয়া। তো এইফালে সোমাই দিলোঁ। ৰাস্তা বেয়া এডোখৰত অলপ। তো গাইজ এইফালে দেখিছে আহিলোঁ আহোঁতে এইফালে গোটেই জাম কৰি থৈ দিছে দুফালে ট্ৰাক
ট্ৰাক অকল ট্ৰাক ভৰ্তি হৈ আছে এইফালে গোটেই ৰাস্তা জাম কৰি থৈছে ট্ৰাকখিনিয়ে ইমানে ট্ৰাক আহে এইফালে এইবোৰ দেখিছে চাওক বহুত দীঘল জাম বহুত দীঘল লাইন লাগি আছে ট্ৰাকৰ চবফালে অকল ট্ৰাকে ভৰ্তি হৈ আছে এইফালে বেয়াকে ফুচি গৈছিলো আমি ছাবস্ক্ৰাইব কৰি দিব ক'ব আহিলে তো লগৰ দুটা লগ পাইছিলোঁ ইয়াতে এইফালৰ পৰা ঘূৰি আহিছিলে আগত গ'লগৈ তো দেখিলে ইমান দীঘল লাইন অকল ট্ৰাক বহুত দিগদাৰ দি দিয়ে এইফালে মানুহ অহা যোৱা কৰিলে বহুত দিগদাৰ হৈ যায় মেইন কথা এইফালে গুদাম আছে বাৰু সেইটো কাৰণে ইমানকৈ ট্ৰাক আহে এইফালে আকৌ এডোখৰত ফচিলোঁ বহুত কষ্ট দেই গাড়ী বহুত বেয়াকে ফচি গ'লো ইয়াত এনেকুৱা ৰাস্তা দি সোমাবলগীয়া হৈছে এতিয়া পাৰ হ'বলগীয়া হৈছে তো ফাইনেলি ইমান জামৰ মাজৰ পৰা ওলাই আহিলোঁ আমি তো অলপ খালী খালী অনুভৱ হৈছে এতিয়া তো খালী হ'লগৈ আৰু ফাইনেলি তো ওলালোহি এতিয়া কনফেৰত তো গাইছ এইফালে ওলালোহি বৰাগীমত চবফালে পানী 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 বাপৰে ৰাস্তা পানী হৈ আছে ভৰি উঠাই ল'বলগীয়া হৈছে মা চবে ইমান পানী বাপৰে গোটেই ৰাস্তাৰে বহুত পানী তো এইফালে ইয়াতে গুলু ৰখি আছে নোৱাৰিলে যাবলৈ পানীয়ে খুব আমনি কৰিছে বোলে তাক তো মানুহবোৰে এইফালে ওলাবলৈ কষ্ট হৈছে পুৰা বাহিৰত খোজ দিব নোৱাৰি ৰাস্তাত ইমানে পানী পানী শেষে নহৈছে ইয়াত মাই গড মাই তো
গাইজ ফাইনেলি আহি পাই গ'লোহি লগৰটোৰ ৰুম তো গোটেই তিতিলোঁ আহোঁতে গোটেই পানী গোটেই বোকা লাগি পিছফালে অৱস্থা নাইকিয়া হৈ গ'ল তো সেইকাৰণে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ চেঞ্জ কৰি পেলাই এতিয়া লগৰটোৰ ৰুমত আছোঁহি তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব তাৰপিছত আৰু কি হ'ব আৰু এয়া নেক্সট ভিডিঅ' ডিব্ৰুগড়ৰ পৰা আপোনালোকে পাব এয়া নেক্সট ভিডিঅ'ত পাব তো চাই থাকিব আমাৰ ভিডিঅ'টো আৰু কোনোবা নতুন যদি আহিছে চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ ভাল নতুন নতুন বহুত ভাল ভাল ভিডিঅ' আনি আছোঁ আপোনালোকৰ কাৰণে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু এই বেল আইকনটো নিগেটিভ দিয়ক তো বাই বাই